স্বাগতম মই আপোনাৰ ফেভৰেট ইউটিউবাৰ স্যার আই এম ফ্রম অৰুণাচল আজি আমি কথা পাতিম এনেকুৱা এটা ৰিয়েলিটি শ্ব'ৰ ওপৰত যিটো ৰিয়েলিটি শ্ব'ত এটা চকুৱে 14-15 জন মানুহক অৰ্ডাৰ দি থাকে পইচাও দিয়ে সেইটো বেলেগ কথা কিন্তু সেই চকুটো বহুত ধনী চকু ধনী হ'ব পাৰে নেকি কেলা একো নাজানতে ভিডিঅ' বনোৱা এৰি দে তই শুনি লোৱা ভাই সলমান খানক এজ এ হোষ্ট ৰাখি থৈছে এই এটা চকুৱে ধনী নহ'ব এতিয়া আহক এটা চকুত খুচা মাৰি লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বিগ বছত আহে সেলিব্ৰিটি সিঙ্গাৰ কমন মেন প্ৰফেশনেল কাইজাখৰ আৰু কলংক এইবাৰ বিগ বছত প্ৰাপ্তবয়স্ক এনাৰ্জেটিক পুৰুষে 25 বছৰীয়া ছোৱালীৰ লগত থকা ৰিলেশ্যন সকলোকে কৈ দিছে अभी ऐसे रहेगा আৰু বিগ বছে লাভ মাৰি দিয়াৰ পিছত কৈছে आपका और अनूप जी का रिलेशनशिप सच्चा था या फिर नहीं? देखिए पहले तो कोई रिलेशनशिप था ही नहीं मैं आपको बता दूं আগৰ সিজনত বাবা এজন আহিছিল বাবাজনে আজিলে বহুতো ভাল ভাল কাম কৰি থৈছে তেনে নিউজত মহিলাক চৰ মাৰা हाँ हेलो हेलो मैं अरे तू क्या मारेगी तू क्या मारेगी मुझे अरे तू क्या मारेगी ये हाथ छोड़ेगी समझ छोड़ আৰু ৰিয়েলিটি শ্ব'ত ছোৱালীৰ ওপৰত মূত্ৰ পেলোৱা क्या अच्छा कर सकते अपने शिट ये क्या है व्हाट इज दिस नॉट ये है क्या ये इसकी सूसू এটা কমেন্ট কৰি দিয়ক #respect মহিলা বাবাজনে বহুতো চমৎকাৰী কামো কৰিছে যেনে পাব্লিকলি চৰ খোৱা আৰু বাবাজন বহুত সন্মানীয় আৰে নমুনা চাব নেকি ये है आम जिंदगी जितेंद्र भाई नहीं ये है मेंटोस जिंदगी ইমান সন্মান পোৱাটো সহজ কাম নহয় বিগ বছ শ্ব'টো ডেন্সিং সিংগিং একো নহয় অকল কাজিয়া এনেকুৱা নহয় बना रहे हो आप तो बना के दो काय को दूं अभी तेरे जैसे को जो बात करने की तमीज नहीं है देखो कैसे बात करता तू बाप का तेरा भी नहीं है समझा क्या এনেকুৱা কাজিয়াবোৰ বিগ বছৰ ঘৰত সৰু কথা বিগ বছৰ ঘৰত আপুনি বিয়া পাতিব পাৰে গালি দিয়া দি কৰিব পাৰে बात में जाना नहीं काट के रख दूंगी यहाँ पर কিন্তু কাকো চালু ক'ব নোৱাৰে सबसे बड़ी वैम को तुम चालू बोलो कुछ भी बोलो मुझे चलेगा तो बोलो। चालू ये चालू बोल रहा है मुझे हाँ, ये बोल दो। चालू बोल रहा है बहुत इतना चालू घटिया है। शब्द बोल रहा है ये ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক আপোনাৰ কিবা ক'বলৈ থাকিলে কমেণ্ট কৰক চালি দিয়ক ফালি দিয়ক গালি দিয়ক কিন্তু কমেণ্ট এটা কৰক আৰু সেই ৰঙা ছাবস্ক্ৰাইব বাটনটো নিজক ক্ৰাছলেছ লাৰ বুলি ভাবি টাচ এটা কৰি দিয়ক লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই এইবাৰ বিগ বছত প্ৰাপ্তবয়স্ক এনাৰ্জেটিক পুৰুষে 25 বছৰে ছোৱালীৰ লগতে ৰিলেশ্যন সকলোকে কৈ দিছে এইবাৰ বিগ বছত প্ৰাপ্তবয়স্ক এনাৰ্জেটিক পুৰুষে 25 বছৰীয়া ছোৱালীৰ লগত থকা ৰিলেশ্যন সকলোকে কৈ দিছে এইবাৰ বিগ বছত প্ৰাপ্তবয়স্ক এনাৰ্জেটিক পুৰুষে 25 বছৰীয়া ছোৱালীৰ লগত থকা ৰিলেশ্যন সকলোকে কৈ দিছে